সেইদিনা আছিল ২৬ জানুৱাৰী। ৰাতি 10টা বজাত গৈ মামাহঁতৰ ঘৰ পালোঁগৈ মৰাণ। কিয়নো আমি ফেমিলি ট্ৰিপ এটাত যাম, গতিকে আমি গোটেইখিনি তাতেই লগ হৈছোঁ মামাহঁতৰ ঘৰত। ডাঙৰ জেঠাই আহিবলৈ বাকী আছে, বাকী সকলো অহা হৈ গ'ল। এইফালে বনাই আছে হাঁহ, চিকেন পকৰা। নতুন বছৰ বুলি এইবাৰ ভালকৈ পিকনিকো খোৱা হোৱা নাই আৰু ক'তো ফুৰিবলৈও যোৱা হোৱা নাই, গতিকে ফেমিলি ট্ৰিপ এটাকে প্লেনিং কৰিলোঁ। 12মান বজাতে মানুহবোৰ য'তেই পাইছে ত'তেই শুব ধৰিছিলে, কিয়নো ৰাতিপুৱা সোনকালে আকৌ উঠি যাব লাগিব 3টামান বজাতে। এনেও পৰিয়ালটোত এনেকৈ যেতিয়া সকলো লগ হয় তেতিয়া মাটিতেই শোৱা হয় প্ৰায়ভাগ, আমাৰ তেনেকুৱাই হয়। আৰু আমিকেইটা হোৱা নাই, আমি এইবোৰ কিবাকিবি বনাই আছিলোঁ, চিকেন পকৰা, হাঁহ এইবোৰ বনাই মেলি হোৱাত সিহঁতি জুই ধৰিলে, জুইৰ ওচৰতে বহিবৰ কাৰণে। মই অকণমান শুবলৈ গৈছিলোঁ বাৰু, কিন্তু এজনীয়ে মোক উঠুৱাই লৈ গুচি আহিলে। তাৰপিছতে 2:30মান বাজিছিল, মানুহবোৰ লাহে লাহে উঠিছে। এইফালে জুইৰ ওচৰতে বহি ব্ৰাছ কৰিলোঁ, চাহ খালোঁ। তাৰপিছতে ৰেডি হ'বলৈ কাৰণে গৈছিলোঁ। এইফালে ডাঙৰ জেঠাইহঁতো আহি সোমালেহি। আমি যাম 3খন গাড়ী, কিন্তু 2খন গাড়ী মানুহ আমি ৰাতিয়ে আহিছিলোঁ, এতিয়া 1খন গাড়ী আহিছে। এহেঁতক আমি শুব দিয়া নাই জানেনে, আমি ইয়াতে হোৱা নাই বহি আছোঁ, গতিকে সিহঁতকো ফোন মাৰি মাৰি উঠুৱাই দিলোঁ। বাৰু এইফালে এজ ইউজুৱেল মই তেতলি মৰ্টন আৰু হাজমোলা লৈ ল'লোঁ, কিয়নো গাড়ীত গ'লে মোক এইকেইটা লাগিবই, একদম কম্পালচৰি, নহ'লে নহ'বই। আৰু এইফালে এটা এভমিন টেবলেট খাই ল'লোঁ। তাৰপিছতে যাত্ৰা আৰম্ভ কৰিছোঁ, কিয়নো ৰিস্ক নেহিলে এনেকা। আৰু আমি যাব লৈছোঁ অৰুণাচল প্ৰদেশৰ মায়োদিয়ালৈ। বহুত দিনৰ মূৰত পৰিয়ালটো এনেকৈ একেলগে গৈছোঁ, গতিকে বহুত বেছি ভাল লাগিছে। আহি থকাৰ মাজতে তিনিচুকীয়াতে গাড়ীকেইখন ৰখালে, কিবা টায়াৰ চেক কৰাবলগীয়া আছে বুলিনো, আৰু আমিও নামিলোঁ। ইয়াতে ধুনীয়া ধুনীয়া গাখীৰ চাহ পাই, চবেই একাপ একাপ খাই ল'লে। মই বাৰু একো খোৱা নাই, কিয়নো গাড়ীত উঠাৰ লগে লগে মোৰ আৰু একো খাব মন নোযোৱা হৈ যায়, গতিকে মই খোৱা নাই। এনেই চাইছোঁ অকণমান তিনিচুকীয়াখনৰ ৰাতিৰ দৃশ্যটো। বাকী ইহঁতৰ কামবোৰ কৰি আছে। ৰাইজনেই শকত আৰু 1 কেজিমান বাঢ়ি গৈছোঁ। আকৌ আমি লগ হ'লো। কি আহিছিলে আজি, আকৌ আমাৰ ঘৰলৈ আহিলে তাই। এডোখৰ কি বুলি কয় নাজানো নহয়। এতিয়া এডোখৰ হেৰি গৈ আকৌ এই তিনিচুকীয়া বাইপাছ। অ'কে, তই উইলি না হৈছে মাজা মাজা লৈছোঁ, মাজা মাজা খাই মাজা কৰি কৰি গৈ থাকি। তিনিচুকীয়াৰ পৰা ওলোৱা প্ৰায় 1 ঘণ্টাৰ পিছতে এনেকৈ অলপ অলপ পোহৰ হৈছেগৈ, আৰু এইডোখৰ কি বুলি কয় নাজানো। তাৰপিছতে উঠিলোঁ বগীবিল ব্ৰিজত, আৰু কুঁৱলী দেখিছেনে, মস্ত কুঁৱলী একদম। কুঁৱলীৰ মাজেৰে আহি আহি আমি জেৰক্সৰ দোকানত ৰখি গ'লোহি, কিয়নো এতিয়া ৰয়িঙৰ কাৰণে পাছ কাটিবলৈ জেৰক্স কৰিবলৈ লৈছে। ইয়াতে পাছ কাটিব, তাৰপিছতে ৰয়িং যাব। ইয়াৰ পৰা ৰয়িঙলৈ 23 কিলোমিটাৰ আৰু মায়োদিয়ালৈ 78 কিলোমিটাৰ। এইফালে আকৌ তেল ডিপুত সোমাইছোঁ বাথৰুমলৈ যাবৰ কাৰণে, আৰু ওলাই আহি পিনি মই আকৌ দোকান এখনত পাপৰ এটা দেখিলোঁ, যিটো পাপৰ খাই মই বহুত বেছি ভাল পাওঁ। আমাৰ তাত মই এইটো পাপৰ বিচাৰি নাপাওঁ, গতিকে 1 পেকেট লৈ ল'লোঁ। যিহেতু ইয়াত বহুত বেছি দেৰি হৈ গৈছে, গতিকে চিকেন পকৰাখিনি খাবলৈ কাৰণে ওলোৱাই ল'লোঁ। ঘৰত একো খায়ো অহা নাই, ভোকো লাগিছে, আৰু খাবলৈ মন যোৱা নাই যদিও মানে ভোকৰ কাৰণে খাই দিছোঁ আৰু তেনেকুৱা নিচিনা হৈছে। তাৰপিছতে গৈ একদম ৰয়িঙত ৰখিছোঁ, ব্ৰেকফাষ্ট কৰিব লৈছোঁ চবেই। ৰয়িঙত ব্ৰেকফাষ্ট কৰি পিনি মায়োদিয়ালৈ বুলি ওলাই দিম। সেইটো কি পিঠা বুলি কয়? কি পিঠা সেইটো? এইটো তেল পিঠা বুলি কয় আমাৰ গৰিয়া। এইটো আপোনালোকে চাব আহক। মোৰ ব্লগ এইটো ছাবস্ক্ৰাইব কৰি দিব। তিনিটা পিঠা খাইছোঁ। কিবা এটা কৈ দিয়ক আকৌ। কি ক'ম আৰু, তিল পিঠা বিছমিল্লাহ কৰিছোঁ আৰু বিহু পিঠা মুখত লৈছোঁ। মাহী মাহী গমে নাপায়। ব্ৰেড জেলি লগাই আছোঁ। এয়া হ'ল ফেমিলি দেই। সেয়া আছিল ডাঙৰ মহাতি, যিয়ে এনেই ভিডিঅ' বনোৱাৰ নিচিনাকৈ মানে ভ্লগ কৰাৰ নিচিনাকৈ জমনি কৰি দেখাইছে। যিহেতু গোটেই পৰিয়ালটো লগ হৈছে ন, গতিকে অকণমান উৎপাত হৈছে আৰু অকণমান ফানিও হৈ গৈছে তাৰ মাজতে। তাৰপিছতে তাত ব্ৰেকফাষ্ট কৰি আহি পাই গ'লোহি মায়োদিয়াৰ পাছ কাটিবৰ কাৰণে। প্ৰথম যেতিয়া ৰয়িঙৰ কাৰণে পাছ কাটিছিলোঁ তাত 100কে লৈছিলে, আৰু মায়োদিয়াৰ পাছ কাটোতে তাত লৈছিলে 50কে। আৰু ইয়ালৈ যে একোৱে আনিব নিদিয়ে, ডিছপ'জেল কাপ, গ্লাছ, প্লেট, গেছ একোৱে আনিব নিদিয়ে, মানে তাত খোৱা এলাউ নাই। যিহেতু ঠাইবোৰ বহুত বেছি ক্লিন কৰি থয়, গতিকে তাত লেতেৰা কৰিবলৈ নিদিয়ে।
কিন্তু আমি যেনে তেনে মেনেজ কৰি আনিছোঁ প্লেটকেইখন, কিয়নো ভোক লাগিব পাৰে ন, ইমানডোখৰ যাম এতিয়া। মায়'দিয়া 5 য'ত কাটিছোঁ তাৰ পৰা মায়'দিয়াৰ মেইন মানে জেগালৈকে 58 কিলোমিটাৰ মেবি হা। গতিকে লৈ অহাটো লৈ আহিছোঁ, আমি কৈছোঁ যে বেগতে ভৰাই লৈ আহিম। আৰু মায়'দিয়াৰ যিটো ৰাস্তা, অ' মাই গড, বহুত ভাল ৰাস্তা কিন্তু বহুত ডেঞ্জাৰাছ। মানে ৰাস্তা ঠিক আছে ধুনীয়া, কিন্তু ডেঞ্জাৰাছ আছে বহুত, কিয়নো টাৰ্ণিং মানে বহুত টাৰ্ণিং। যোনে গৈছে সিহে একজেক্টলি বুজি পায় সেই ফিলটো, বুজাব নোৱাৰোঁ। আমাৰ যে দুখন গাড়ীৰ অৱস্থা একদমেই বেয়া হৈ গৈছিল, চবেই বমি কৰি একদম লেবেজান হৈ গৈছে। কিয়নো মানে পোৱালিৰ পৰা ডাঙৰৰ পৰা মানে বমি নকৰাবোৰো মানে বমি কৰি গৈছেগৈ। আৰু আমাৰ যিখন গাড়ী আমি যিকেইটা আছোঁ সেইকেইটা আমি ধুনীয়াকৈ গৈছোঁ আৰু একদম ফূৰ্তি কৰি বিন্দাছ গৈছোঁ। আৰু মই প্ৰায় শুইছোঁ টাৰ্ণিংবিলাকত, যে মোৰ ইমান টোপনি ধৰে মই শুয়ে দিওঁ। কিন্তু মানে বহুত এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰৰ লগত গ'লেহে মানে যাব পাৰি, এলা পোচা নোৱাৰি মানে যাবলৈ, তেনেকুৱা নিচিনা। বহুত হেঁপাহত গৈছিলোঁ বৰফ পাম বুলি, কিন্তু বৰফ আমি নাপালোঁ, আমাৰ ভাগ্যত বৰফ নাছিলে। পাছ কাটোতে কৈছিলে হেনো যে ডিচেম্বৰতে লাষ্ট বৰফ পৰিছিলে, তাৰপিছৰ পৰা পৰাই নাই হেনো। হ'লেও আমাক কোনো নক'লেই নজনালেই, গতিকে আমি গুচি আহিলোঁ। আমি যদি গম পালোঁ হয় তাতে, তেতিয়া আমি নাহিলোঁ হয় ইমানখিনি কষ্ট কৰি মেলি, কিয়নো বৰফ চাম বুলিয়েতো আহিছিলোঁ ন। কিন্তু হ'লেও গৈ ভাল লাগিলে, কিয়নো গোটেইখিনি একেলগে গৈছোঁ। বৰফ পাওঁ নাপাওঁ সেইটো পিছ কথা, কিন্তু জেগাটো ধুনীয়া আছিলে, ৰাস্তাবোৰ বহুত ধুনীয়া, পাহাৰবোৰ, সেইখিনি এক্সপ্ল'ৰ কৰি ভাল লাগিলে। আৰু বৰফ পোৱাহেঁতেন হয়তো আৰু অকণমান বেছি ভাল লাগিলে হয়। বাকী মায়'দিয়াৰ পৰা যেতিয়া উভতি আহিছোঁ তেতিয়া আধাতে ৰখি পিনি, মানে আধা আহিলোঁ আৰু আধাতে ৰখি পিনি আমি খাবলৈ ল'লোঁ, কিয়নো ভোকত আৰু ৰখিবলৈ একদমেই নোৱাৰিছোঁ। ব্ৰেকফাষ্টত খাবলৈ আমি ভেজিটেবল পোলাও বনাই আনিছিলোঁ, কিন্তু খোৱা নহ'লে, ব্ৰেকফাষ্ট নকৰিলোঁৱে ৰয়িঙত। এইবোৰ এগ, ব্ৰেড, জেলি এইবোৰ খায়ে থাকি গ'লোঁ। গতিকে ৰখি পিনি আকৌ ৰাস্তাতে পোলাও খালোঁ। ইমান বেছি ওপৰলৈ উঠি গ'লোঁ, আকৌ ইমান বেছি তললৈ নামি আহিলোঁ, গতিকে অকণমানটো ভাগৰ লাগিছে আমাৰো। ৰয়িঙত আহি পিনি আকৌ যিডোখৰ জেগাত ব্ৰেকফাষ্ট কৰিছিলোঁ তাতে ৰখিছোঁ খাবৰ কাৰণে। আৰু এইফালে পূৰা ঠাণ্ডা ঠাণ্ডা পাহাৰৰ পানী আহি আছিলে, গতিকে মুখত একদম ধুনীয়াকৈ ফেচ ৱাছ কৰি ধুই ল'লোঁ। তাৰপিছতে খালোঁ। খোৱাত আকৌ আমাৰ লৈ আহিছিলে হাঁহ, চিকেন, ভাত, এনেকৈ কৰি ঘৰৰ পৰা বনাই লৈ অহা হৈছিলে। ইয়াত খাব দিয়ে বাৰু, ইয়াতো পইচা লৈছে, 10 টকাকৈ লৈছে নেকি এজন এজনৰ পৰা খোৱাৰ কাৰণে দেই। আৰু তাৰপিছতে বাকী কোনো নাহিলে মানুহ, মই, ডাঙৰ মাহী আৰু মামা ল'ৰাটো আৰু ভাগিনজনীয়ে আমি ৰয়িঙৰ এনেই পানীখিনিকে চাবলৈ আহিলোঁ। তাতে বোলো ফটো দুকপি মাৰি আহোঁগৈ, চাওঁগৈ, যিহেতু তাতো বৰফ নাপালোঁ। ৰয়িং আগত আহিছোঁ, গতিকে ইমান বেছি এক্সাইটমেণ্ট নাই ৰয়িঙক লৈ, কিন্তু হ'লেও চাবলৈ গৈছোঁ আৰু ৰয়িঙতো সেই একেই, আগত যিমানখিনি পানী আছিল সেইবোৰ চব পানী এতিয়া নাই, তাত গোটেই নৰা গজি গ'ল। এনেই অকণমান বহুত দূৰ যোৱাৰ পিছতে অলপ অলপ পানী আছে আৰু সেইখিনি কিনো আৰু, যিহেতু ইয়াতকৈ সৰহ পানী চায়েই গৈছিলোঁ আগতে ৰয়িঙত, এতিয়া সেইবোৰ পানী নাই, শুকাই শেষ। ইমান দুদিনৰ মূৰত ওলাই আহিলোঁ পিকনিকলৈ বুলি, কিন্তু দেখিছেনে ৰাইজ কি হ'ল আমাৰ লগত। বাৰু একো নাই দিয়ক, ভাগ্যত যিখিনি আছে সেইখিনিকে চালোঁ, ইমান দূৰ আহিলোঁ যে সেইটোৱে বহুত। নতুন বছৰ বুলি একেবাৰে নাহি ঘৰতে সোমাই থকাতকৈ ওলাই আহি ইমানখিনি যে ফূৰ্তি কৰিব পাৰিলোঁ, মোৰ কাৰণেতো সেইটোৱে বহুত। তাৰপিছতে খাই বৈ ৰয়িঙৰ পৰা ওলাই দিলোঁ। এতিয়া আকৌ বহুত দূৰ যাব লাগিব। আৰু শদিয়াত গৈ পাই আমাৰ এখন গাড়ী ৰখিলে, সিহঁতে কিয় ৰখিলেনো সুধিবলৈ কাৰণে আমিও ৰখি দিলোঁ। সিহঁতে কফি খাবলৈ সোমাইছিলে হেনো। একেবাৰে তিনিচুকীয়াত ভিডিঅ'টো অন কৰিছোঁ, তিনিচুকীয়াত চাহ খাবলৈ সোমাইছিলোঁ, যিহেতু চাহৰ টাইম হৈছিল, প্ৰায় 7টামান বাজিছিল। আমি দুখন গাড়ীৰ মানুহে সোমাইছিলোঁ, কিয়নো এখন গাড়ী নহয় আগবাঢ়ি যায়, নহয় বেকত থাকি আহে, তেনেকুৱা নিচিনা হয়। আৰু হোটেলখন যে ইমান বেছি ক্লিন আছিল, আৰু মিঠাইবোৰ বহুত বেছি টেষ্টি আছিল। তাতে এইবোৰ কিবা কিবি খাইছিলোঁ। আৰু আজি ফাৰ্ষ্ট টাইম মই ঢকলা ট্ৰাই কৰিলোঁ, খাই ভালেই পালোঁ, বৰ বেছি ভালো নহয়। কিন্তু এই মিঠাইটো যে দেখিছে, এইটো যে খাবলৈ কি সোৱাদ আছিল ৰাইজ, কি ক'ম। মানে এতিয়া যে ভিডিঅ'টো এডিট কৰিছোঁ না, এতিয়া আকৌ খাব মন গৈছে, মানে ইমানেই টেষ্টি আছিল মিঠাইটো। বাকী আকৌ আহি ডিব্ৰুগড় তেল ডিপুত সোমালোঁ বাথৰুম যাবৰ কাৰণে। 9:30মান বাজিছিল, তেতিয়ালৈকে ঘৰ পোৱাগেই নাছিলোঁ। বহুত বেছি এটা ভাগৰুৱা আৰু ভাল লগা দিন আজি পাৰ কৰিলোঁ, আৰু স্মৃতি হিচাপে ভিডিঅ'টো সাঁচি ৰাখিলোঁ।